নমস্কাৰ দৰ্শকসকল, আহিছো প্ৰাসংগিক আন এটা বিষয়ৰ মাজলৈ। সোণম ৱাংচুক আৰু ৰাজনৈতিক ভেনামাখি। থাম্বনেইলত ইতিমধ্যে আপোনালোকে ভিডিঅ' টাইটেল দেখিছে। কোন এই ৰাজনৈতিক ভেনামাখি? ৰাজনৈতিক ভেনামাখি বুলি মই কি বুজাব বিচাৰিছো? সোণম ৱাংচুকৰ দাবীত কিমান যুক্তি আছে, আৰু যদি যুক্তি আছে তেন্তে চৰকাৰে কিয় সেই দাবী মানি ল'ব বিচৰা নাই? এই ভিডিঅ'টোত আজি এইবোৰ প্ৰশ্নৰ উত্তৰকে বিচাৰিবলৈ যত্ন কৰিম। আশা কৰো মোৰ সতে শেষলৈকে থাকিব আৰু আপোনাৰো মন্তব্য এটা কমেণ্ট বক্সত ৰাখিব। প্ৰথমে দুটা সৰু ভিডিঅ' ক্লিপ চাই লওঁ আহক। आज़ादी 1947 में मिल गई थी। बीजेपी से क्या आज़ादी चाहिए और आरएसएस से कि क्या मतलब है इनका? हम स्टूडेंट्स यहाँ खड़े हैं, हम नीट के लिए खड़े हैं, पेपर लीक ना हो, हमारा फ्यूचर सिक्योर रहे, हम इसलिए खड़े हैं। अब हमारी आवाज़ों के बीच आरएसएस मुर्दाबाद के नारे लग रहे हैं, तो फिर ये हमारे को सामने रख के ये अपनी रोटियां सेकी जा रही हैं और कुछ नहीं। यहाँ नाम आपका? मेरा नाम अंशु कुमार है। मैं धर्मेंद्र प्रधान का इस्तीफा मांगने आया था यहाँ पे, नीट पेपर में बात करने आया था। मगर यहाँ पे लोग हिंदू मुसलमान दुनियादारी, पहलगाम में हमला क्यों हुआ, ये पाकिस्तान, एक लड़के को पाकिस्तानी बोल दिया गया, उस पे बात करने गया। यहाँ पे सुनिए, आरएसएस मुर्दाबाद, आजादी के नारे लगा रहे हैं। ये बताइए, ये सब हो रहा है यहाँ पे। आप बोलिए धर्मेंद्र प्रधान रिजाइन दे, मैं खुद बोल रहा हूँ। দৰ্শকসকল, ভিডিঅ' দুটা চালে। ভিডিঅ' দুটাত থকা বক্তব্য সম্পৰ্কে আপোনালোকৰ মতামত কি সেয়া নিশ্চয় কমেণ্ট বক্সত লিখিব। এতিয়া আহোঁ মূল বিষয়ৰ মাজলৈ। আজিৰ ভাৰতবৰ্ষত প্ৰতিবাদ বা আন্দোলন একো নতুন বিষয় নহয়। ভাৰতীয় সংবিধানে প্ৰতিগৰাকী নাগৰিককে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ আৰু নিজৰ অধিকাৰৰ বাবে সজোৰে মাত মতাৰ সম্পূৰ্ণ অধিকাৰ দিছে। কিন্তু শেহতীয়া বছৰবোৰত দেশৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে এটা প্ৰশ্নই আমাক বাৰে বাৰে আমনি কৰে। আজিৰ আন্দোলনবোৰ সঁচাকৈয়ে জনমুখী হৈ আছেনে, নে ইয়াৰ আঁৰত কোনো নিৰ্দিষ্ট ৰাজনৈতিক এজেণ্ডা সক্ৰিয় হৈ পৰিছে? দেশত যেতিয়াই কোনো এটা সমস্যাই গা কৰি উঠে, লাগিলে সেয়া কা বিৰোধী আন্দোলনেই হওক, শ্বাহিনবাগৰ প্ৰতিবাদেই হওক, কৃষক আন্দোলনেই হওক বা শেহতীয়া নীট পৰীক্ষাৰ খেলিমেলিৰ বিৰুদ্ধে হোৱা ছাত্ৰ ছাত্ৰীৰ বিক্ষোভেই হওক, এটা কথা স্পষ্টকৈ চকুত পৰে যে আন্দোলনৰ নাম আৰু ইছ্যু সলনি হয়, কিন্তু তাৰ আঁৰত থকা কিছুমান বিশেষ মুখ বা সক্ৰিয় গোটৰ ধাৰাবাহিকতা একেই থাকে। ইয়াৰ ফলতে সাধাৰণ ৰাইজৰ মনত স্বাভাৱিকতে সন্দেহৰ সৃষ্টি হয় যে আচলতে সমস্যাটো সমাধান কৰাটো মূল লক্ষ্য, নে চৰকাৰক হলঠেকত পেলোৱাটোহে আচল উদ্দেশ্য। শেহতীয়াকৈ সোণম ৱাংচুকে কৰা আন্দোলনৰ কথাই ধৰক। তেওঁৰ দাবীসমূহ যুক্তিসংগত আৰু ইয়াৰ প্ৰতি দেশৰ জনসাধাৰণৰ এক স্বতঃস্ফূৰ্ত সমৰ্থন আছিল। কিন্তু যেতিয়াই সেই আন্দোলনৰ মঞ্চখনলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু কৰ্মীসকলৰ আগমন ঘটিল, তেতিয়াই আন্দোলনটোৰ গতিপথ সলনি হৈ পৰিল। এটা সম্পূৰ্ণ অৰাজনৈতিক ইছ্যুক যেতিয়া ৰাজনৈতিক দলবোৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লয়, তেতিয়া চৰকাৰৰ বাবেও সেই দাবীসমূহ সহজভাৱে মানি লোৱাটো কঠিন হৈ পৰে। চৰকাৰী পক্ষৰ বাবে ই কেৱল এটা ৰাইজৰ দাবী হৈ থকাৰ বিপৰীতে এক ডাঙৰ ৰাজনৈতিক প্ৰত্যাহ্বান হৈ পৰে, য'ত দাবী মানি ললে তাৰ কৃতিত্ব বিৰোধীয়ে লৈ যায় বুলি চৰকাৰে আশংকা কৰে। ফলস্বৰূপে হ'বলগীয়া সমাধানটো ওলমি ৰয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো বুজিবলৈ আমাক ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অধ্যায়ে সহায় কৰিব। 2011-12 চনত আন্না হাজাৰেৰ নেতৃত্বত হোৱা ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন বা দুৰ্নীতি বিৰোধী আন্দোলনে সমগ্ৰ দেশ কঁপাই তুলিছিল। দেশৰ সাধাৰণ মানুহে ভাবিছিল যে এয়া এক নতুন যুগৰ আৰম্ভণি। কিন্তু কি হ'ল? আন্না হাজাৰেৰ সেই অৰাজনৈতিক আন্দোলন আৰু নৈতিক বলক চিৰি হিচাপে, ঢাপ হিচাপে ব্যৱহাৰ কৰি অৰবিন্দ কেজৰিৱালে নতুন ৰাজনৈতিক দল গঠন কৰিলে আৰু দিল্লীৰ ক্ষমতালৈ আহিল। আন্না হাজাৰে আন্দোলনৰ মজিয়াটো লৈ গ'ল, কিন্তু আন্দোলনৰ সুযোগ লৈ এচাম মানুহে ঠিকেই ক্ষমতাত বহিলগৈ। এই অতীতৰ অভিজ্ঞতাই আজি দেশৰ সচেতন নাগৰিকক চিন্তিত কৰি তোলে। আজি যেতিয়াই কোনো এটা গুৰুত্বপূৰ্ণ ছাত্ৰ আন্দোলন বা সমাজমুখী আন্দোলন গঢ়ি উঠে, তেতিয়াই সন্দেহ হয় ইয়াৰ আঁৰত আকৌ কোনোবাই নতুন ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে বা ক্ষমতালৈ অহাৰ বাবে বাহানা বিচাৰি থকা নাইতো। প্ৰতিবাদ কৰাৰ অধিকাৰ নিশ্চিতভাৱে আছে আৰু থাকিবই লাগিব, কিন্তু
আন্দোলনবোৰ যেতিয়ালৈকে ৰাজনৈতিক দল আৰু দলীয় স্বাৰ্থৰ মেৰপেচৰ পৰা মুক্ত হৈ সম্পূৰ্ণৰূপে পবিত্ৰ আৰু নিৰপেক্ষ হৈ নাথাকিব তেতিয়ালৈকে প্ৰকৃত জনমুখী সমস্যাবোৰৰ স্থায়ী সমাধান হোৱাটো কঠিন আছে। দেশৰ প্ৰকৃত মংগলৰ বাবে আন্দোলনকাৰীসকলে নিজকে ৰাজনৈতিক দলৰ সঁজুলি হোৱাৰ পৰা আঁতৰাই ৰখাটো আজিৰ সময়ত আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈ পৰিছে। আমি দেখিছো আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱাল, সমাজবাদী পাৰ্টিৰ সাংসদ ডিম্পল যাদৱ, কংগ্ৰেছ নেতা পৱন খেৰা আৰু উদ্ধৱ ঠাকৰেৰ দৰে কেইবাজনো শীৰ্ষ বিৰোধী নেতাই দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ সোণম ৱাংচুকক সাক্ষাৎ কৰিছে আৰু সংহতি প্ৰকাশ কৰিছে। আনকি আমাৰ লুৰিণজ্যোতি গগৈ তাত গৈ উপস্থিত হৈছে। বিৰোধী দলসমূহৰ ভাতৃ সংগঠন যেনে SFI, DYFI আৰু আইচাৰ দৰে ছাত্ৰ যুৱ সংগঠনসমূহে কেৱল দিল্লীতে নহয় গুৱাহাটী আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ৱাংচুকৰ সমৰ্থনত প্ৰত্যক্ষভাৱে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া কওকচোন, সোণম ৱাংচুকৰ সৎ উদ্দেশ্যক লেতেৰা কৰিবলৈ এইবোৰ বাৰু ভেনামাখি নহয়নো কি? সোণম ৱাংচুকৰ দাবী মানি লোৱাত হয়তো চৰকাৰৰ একো আপত্তি নাথাকিলহেঁতেন, কিন্তু এইসকল বিৰোধী ৰাজনেতাৰ উপস্থিতিয়ে বিষয়টো জটিল কৰি পেলালে। এতিয়া সোণম ৱাংচুকৰ দাবীবোৰ সোণম ৱাংচুকৰ হৈ থকা নাই, এতিয়া সোণম ৱাংচুকৰ দাবীবোৰ বিৰোধী ৰাজনৈতিক দলবোৰৰো দাবী। গতিকে তাক মানি লোৱা মানে বিৰোধী ৰাজনৈতিক দলবোৰৰ ওচৰত নতি স্বীকাৰ কৰা, যিটো হয়তো কৰিবলৈ টান শাসনত থকা দল এটাৰ বাবে, নহয়নে বাৰু? যি নহওক আৰু দীঘলীয়া নকৰো, মোৰ কথাৰ সৈতে আপোনালোকৰ সহমত আছেনে নাই কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছো, আটাইয়ে ভালে থাকক, কুশলে থাকক, ধন্যবাদ।